Hi guys, welcome to my YouTube channel Bitwan Bora. আমি work showroom ত আছো অন্যটা ভিডিঅ'ৰে। আজি আৰম্ভ কৰিম মই কলকাতাৰ পৰা এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আজি বহুত দিনৰ পৰা এটা ভিডিঅ' লৈ আনিম বুলি ভাবি আছিলোঁ, কিন্তু সময় পোৱা নাছিলোঁ। মই বৰ্তমান অফিচলৈ গৈ আছোঁ। আহকচোন আজি মোৰ লগত মই অফিচলৈ যাওঁ। আজি ৰাতি বৰষুণ দিছিলে, যিটো গোটেই আলিটো ভিজি আছে আৰু তাকে আমি গৈ আছোঁ আৰু ওপৰলৈ চব গোটেই ডাৱৰে আৱৰি ধৰি আছে। আমি য'ত যাওঁ অফিচলৈ তাৰতে এটা সৰু গলি আছে, মানে বজাৰ আছে, তাৰেদি গৈ আছোঁ আমি। ৰাতিপুৱা বজাৰ ইয়াত ৰাতিপুৱা সন্ধিয়াহে মানুহ মানে বেছি গলি দি আহি আছোঁ। বিল্ডিং আছে। আমি আহি পাই গ'লোগৈ, যিটো এখন চিনেমা আছে, চিনেমাখনৰ নাম কি পাহৰিছোঁ, য'ত এটা কমেণ্ট কৰে ডাইলগ আছিলে, গংগা চমৎকাৰ গান্ধী নালী में फेंक दिया क्या ऐसे ডাইলগ আছিলে। এইটো ইমান লেতেৰা এইখন, মোৰ আন্দাজত এইখনেই আছিলে নেকি, সেইখন যিখন চিনেমাখনত আছিলে চিনটো। জাষ্ট মই মানে ভাবিছোঁ এদি Yes भी भाई, हर्षल भाई, हाय बोलो। ये हम लोग का कलकत्ता पहुंच गया। ये देखो बाराबिल्ली, ये अलग नजारा, ये अलग नजारा। जाएंगे, आइए दोस्तों मेरा साथ कलकत्ता घूमेंगे, ज़्यादा दूर नहीं जाएंगे। जाम बहुत ट्रैफिक जाम। बड़ा बड़ा बिल्डिंग, মই দেখুৱাম আজি মই ক'ত কাম কৰোঁ, কোনটো অফিচত কাম কৰোঁ, বাট আপোনালোক মই এইটো দেখাব নোৱাৰিম মই কি কাম কৰোঁ। এটাই জানি ল'ব। আপোনালোকক মই আগতেও কৈছোঁ মই কি কৰি আছিলোঁ আজি তাৰপিছত, আৰু মই এতিয়া ইয়াত সেইটোৱে কৰি আছোঁ। এতিয়া কি কৰি আছোঁ আপোনালোকে যিহেতু মোৰ আগৰ ভিডিঅ' চাইছে গম পাইছে, আগৰ ভিডিঅ'বোৰ চাইছে যদি গম পাব যে মই কি কৰিছিলোঁ আজি তাক লিমিটেডত। তাৰ পৰা মই কলকাতা আহি গ'লোঁ আৰু এই আপোনালোকক দেখাইছোঁ। এইটো আমাৰ বিল্ডিং, কাম কৰোঁ। সন্মুখত আছোঁ বা তেতিয়া আমি অফিচলৈ নোসোমাম, কাৰণ ৰাস্তাই একো খাই অহা নাই। আৰু লগতে আমি কিবা এটা খাবলৈ যাওঁ। মোৰ লগতে আজি ব্ৰেকফাষ্ট কৰোঁগৈ। চাহকাপ খাই মোৰ জীৱনৰ যাত্ৰা অন্য এটা বিল্ডিং, মই ইয়াতে কাম কৰোঁ আৰু ইয়াতে আমি গৈ আছোঁ ভিতৰলৈ। লাহে আমাৰ সম্পূৰ্ণ আমাৰ ফেমিলি বুলি কৰিব, ফেমিলি আমাৰ পৰিয়ালটো এটা এটাকৈ আহি আছে। বলক আমি ভিতৰলৈ সোমাই যাওঁ।
গৈ আছো এবাৰ শুনিছেনে এইফালে আছে এইফালে আছে এইটো 8 মহলা যাব গ'ল 9 নম্বৰ অফিচটো এটা আপোনালোকৰ ভিউ দেখুৱাম চাব মই 9 মহলাৰ ওপৰৰ পৰা আছোঁ দেখিছে সুন্দৰ এতিয়া হয়তো আপোনালোকক সম্পূৰ্ণ দেখাব নোৱাৰিম কাৰণ মোৰ অফিচ টাইম হয় এতিয়া মই আপোনালোক ইমানটোৱে দেখালোঁ আপোনালোকৰ এইটো দেখুৱাব পাৰিম সেইটো আমি এই ৱালখনৰ বেক চাইড মানে এইটো চাইডে আমি কাম কৰোঁ কিন্তু আপোনালোকক সম্পূৰ্ণ দেখাব নোৱাৰিম মই মোবাইলটো নিব নোৱাৰিম তাৰ ভিতৰলৈ কিন্তু তাত এলাও নাই আমাৰ মোবাইল যিহেতু আমি অফিচ টাইমত ফটো তুলিছিলোঁ মানে দুবছৰ ফটো তুলিছিলোঁ ফাৰ্ষ্ট তাই দুবছৰ মই আপোনালোকক দিছোঁ এইটো চাই ল'ব আপোনালোকলৈ এটা সৰু ভিডিঅ' লৈ আহিলোঁ আপোনালোকে জনাব কেনেকুৱা পালে আৰু এটলিষ্ট আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্টত আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিহেতু আপোনালোকে পাহৰি যায় ভিডিঅ'টো চাই আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকৰ এটা অনুৰোধ ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ